নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ছবি জগতৰ এখন চিনাকি মুখ আকাশদ্বীপ। বৰ্তমান সময়ত তেওঁ ছবি জগতৰ পৰা বিৰত হৈ থকা দেখিবলৈ পোৱা গৈছে। অনুৰাগীসকলে জানিব বিচাৰে অভিনেতাজন বৰ্তমান সময়ত কিহত ব্যস্ত, আৰু অভিনেতাজনে ক'লে জীৱনত হৈ যোৱা কিছুমান ঘাত প্ৰতিঘাতৰ কথা। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে সকলোখিনি কথা জানিব পাৰিব। নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। এতিয়া মই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। আপোনালোকে অভিনেতাজনক দীৰ্ঘ সময় ধৰি অভিনয় জগতত দেখিবলৈ পোৱা নাই, আৰু তাক লৈ বহুত অনুৰাগী মনত প্ৰশ্ন উঠে যে বৰ্তমান সময়ত কিহত ব্যস্ত অভিনেতাজন, আৰু সেই সম্পৰ্কে কয় অভিনেতাজনে। মই আপোনালোকক জনাই দিম কিনো কয়। আৰু তেওঁ বৰ্তমান সময়ত শৰীৰ চৰ্চাত ব্যস্ত হৈ আছে, আৰু এটা ভাল খবৰ যে অভিনয় জগতলৈ তেওঁ পুনৰ এবাৰ আকৌ ঘূৰি আহিব। ভ্ৰাম্যমাণ থিয়েটাৰত আপোনালোকে দেখিবলৈ পাব আকাশদ্বীপক। খবৰটো শুনি কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাব, আৰু তেওঁ অভিনয় চাই আপোনালোকে কেনেকুৱা পাইছিলে সেইটোও কমেণ্ট এটা কৰি জনাব, তেতিয়া ময়ো গম পাম। অভিনেতাজনে এটা ইণ্টাৰভিউত নিজৰ জীৱনত হৈ যোৱা ঘাত প্ৰতিঘাতৰ কথা ক'লে, আৰু আপোনালোকে যদি ভিডিঅ'টো চাব বিচাৰে মই ভিডিঅ' লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাত গৈ পিনি ভিজিট কৰিব পাৰে। আৰু যদি নতুন কোনোবা আহিছে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিডিঅ'সমূহ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। অনাগত দিনসমূহত আপোনালোকে বিচৰা মই খবৰসমূহ দিবলৈ চেষ্টা কৰিম। আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম।